নমস্কাৰ প্ৰণতি প্ৰিন্স কিচেন চেনেললৈ সকলোকে স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ জহা চাউলৰ পোলাও ৰেচিপি। অতি সহজে বনাব পৰা আৰু ঘৰত থকা সামগ্ৰী কম সময়তে বনাব পাৰি এই ধৰণৰ পোলাও। আলহী আহিলে বা বাৰ্থডে পাৰ্টি নাইবা টিফিনতো লৈ যাব পাৰি এই ধৰণৰ পোলাও। আহকচোন যাওঁ ভিডিঅ'টোৰ মাজলৈ। আশা কৰোঁ সকলোৱে ভাল পাব আৰু বনাই চাব। ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে যেন। জহা চাউলৰ এই পোলাওৰ বাবে মই এই গিলাচটোৰে 4 গিলাচ চাউল লৈছোঁ। এইখিনি জহা চাউল হয়। এতিয়া মই চাউলখিনি ভালকৈ ধুই ল'ম। এতিয়া ইয়াতে মই অলপমান ঘি দিছোঁ। এই ঘিখিনিত মই কাজু কিচমিচখিনি প্ৰথমতে ফ্ৰাই কৰি দিম। অলপমান সময় অলপ ৰঙা হোৱাকৈ মই ফ্ৰাই কৰি লৈছোঁ। এইখিনি হৈ যোৱাত মানে অলপ ৰঙা হোৱাত মই উঠাই ৰাখিছোঁ। পোলাও বনাবলৈ মই পিঁয়াজ 2টা কাটি লৈছোঁ। লুখিলে আপোনাৰ তেলপাত লৈছোঁ, লং লৈছোঁ, দালচেনি, ইলাচি, এটা ডাঙৰ ইলাচি লৈছোঁ, আৰু এপিচ আদা লৈছোঁ। আদা পিচ মই পিচি তাৰ ৰসটো উলিয়াই ল'ম। ঠিক আছে, এতিয়া মই ইয়াতে কুকাৰত আপোনাৰ অলপমান ৰিফাইন দিছোঁ। ৰিফাইনখিনিত প্ৰথমে মই লং আৰু ইলাচিকেইটা দি দিম। দালচেনি পিচটো দিলোঁ, ডাঙৰ ইলাচিটো সেইটো দি দিছোঁ, তেলপাতকেইটা দিছোঁ। এতিয়া মই ইয়াতে 1 চামুচ চেনি দিছোঁ। অলপ লৰাই দি মই পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ অহালৈকে ভাজি ল'ব লাগিব। পিঁয়াজখিনি অলপমান ব্ৰাউন কালাৰ হ'ল। এতিয়া মই ইয়াতে চাউলখিনি বাকি দিম। চাউলখিনি মই তিয়াই থোৱা নাই, মই চাউলখিনি ধুইহে লৈছোঁ। কাৰণ চাউলখিনি তিয়াই থ'লে চাউলখিনি ভাজি যোৱাৰ চান্স থাকে লৰাই দিওঁতে, গতিকে মই চাউলখিনি ধুইহে লৈছোঁ। চাউলখিনি কম জুইত মই অলপ সময় ভাজি ল'ম।
মই ইয়াতে ঘি দিয়া নাই, ৰিফাইন দিছোঁ। ৰিফাইনতে মই এইখিনি ভাজিম। নিমখ আধা চামুচ দি দিছোঁ। চাউলখিনি কম জুই মই প্ৰায় 10 মিনিটমান সময় ভাজিছোঁ। মাত্ৰ এটা কথা মন কৰিব, হেতাখন লাহে লাহে ঘূৰাব, চাউলখিনি যাতে ভাগি নাযায়। এতিয়া ঠিক এনে সময়তে মই ইয়াতে আদা পিচটো ৰাখিছিলোঁ, সেই আদা পিচটো খুন্দি মই এনেকৈ ৰস উলিয়াই লৈছোঁ। আদাখিনি এই ৰসখিনি এতিয়া মই ইয়াতে লাহে লাহে লৰাই দিম। যিহেতু মই চাউলখিনি তিয়াইও থোৱা নাছিলোঁ, গতিকে মোৰ ইমান ভাগি যোৱাৰ সম্ভাৱনা নাই। লাহে লাহে লৰাব। এতিয়া আকৌ আদা ৰসখিনি দিয়াৰ পিছত প্ৰায় শুকাই গৈছে। মই চাউল লৈছিলোঁ আপোনাৰ 4 গিলাচ, এই গিলাচটোৰে, গতিকে এই গিলাচটোৰ জোখাৰে মই এতিয়া 5 গিলাচ পানী দিম, গৰম পানী দিছোঁ। ইয়াতে মই ভাজি থোৱা, মই প্ৰথমে যি ঘিত ভাজি থৈছিলোঁ কাজু আৰু কিচমিচখিনি ইয়াতে মই দি দিছোঁ। আৰু মই যিহেতু ৰিফাইন তেলতে ভাজিছিলোঁ, গতিকে ইয়াতে মই ঘি দিছোঁ 2 চামুচ। কাৰণ মই প্ৰথমতে ৰিফাইন তেলতে ভাজিছিলোঁ, গতিকে মই এতিয়া ঘি 2 চামুচ ইয়াতে দি দিছোঁ। এতিয়া মই ইয়াতে বিশেষ একো কাম নাই, গতিকে মই সাঁফৰখন লগাই এটা চিটি আহালে ৱেইট কৰিম। গেছটো কমাই ৰাখিছোঁ। হুইচেলটো আহিলেও গেছটো বন্ধ কৰি দিম। এতিয়া সম্পূৰ্ণ প্ৰেছাৰটো যোৱাত মই কুকাৰটো খুলিব লৈছোঁ। এয়া পোলাওখিনি চাওক, ইমানেই ধুনীয়া হৈছে দেখিবলৈ, চাওকচোন। এতিয়া আপোনালোকে এখন কাটা চামুচেৰে এনেকৈ পোলাওখিনি এবাৰ লৰাই দিব। একদম এটা এটা হৈ আছে। যদিও জহা চাউলে বনাইছোঁ, তথাপি এটা এটা হৈ আছে। এইখিনি এতিয়া ভালকৈ এনেকৈ লৰাই মানে কি ওপৰ তল কৰি, নহ'লে তলফালে লাগি যাব পাৰে বা বেছি কুক হৈ যাব পাৰে। গতিকে এনেকৈ প্ৰেছাৰটো সম্পূৰ্ণ গ'লেহে খুলিব। নিজে জোৰ কৰি খুলিবলৈ চেষ্টা নকৰিব। চাওক একদম সম্পূৰ্ণ এটা এটা হৈ গৈছে, চাওকচোন। মই কোৱাৰ দৰে প্ৰত্যেকটো ষ্টেপ যদি ফ'ল' কৰে, পোলাওখিনি ঠিক এনেকুৱাই হ'ব। মইতো কৈছোঁৱেই, মই 4 গিলাচ মই চাউল লৈছিলোঁ আৰু পানীটো মই 5 গিলাচ দিছিলোঁ। ঠিক
সিমান পৰিমাণত যদি আপোনালোকে দিয়ে তেতিয়াহ'লে চাওক এটা হৈ আছে চাওক পোলাওখিনি এইখিনি জহা চাউলৰ হয় তথাপি এইটোৰ গাত সেইটো লাগি যোৱা নাই চাওক এটা হৈ আছে আৰু কুকাৰটো চাওক সম্পূৰ্ণ তললৈকে আপোনাৰ অকণো হেৰি হোৱা নাই চাওক লাগি যোৱাও নাই চাওক আপোনালোকে গেছটো খুবেই কমাই থ'ব চিমত থ'ব তেতিয়া ঠিক এনেকুৱা জৰজৰীয়া আপোনালোকে পোলাও পাবলৈ সক্ষম হ'ব মানে পোলাও পাব তেতিয়া পোলাও এই ৰেচিপিটো আপোনালোকে এবাৰ বনাই খাব বৰ ধুনীয়া লাগে খাই আৰু মানে বিশেষ টানো নাই আপোনালোকে সম্পূৰ্ণ ষ্টেপকেইটা ধুনীয়াকৈ ফ'ল' কৰিব তেতিয়া এনেকুৱা এটা জৰজৰীয়া পোলাও পাবলৈ সক্ষম হ'ব চাওকচোন ইমান ধুনীয়া লোভনীয় হৈছে ঠিক আছে তেনেহ'লে মই এতিয়া আপোনালোকৰ পৰা বিদায় লওঁ ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈকে পুনৰ ধন্যবাদ থাকিলে